মই লীনা পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আচলতে ধেমালি ভিডিঅ' নহয়, এটা কবিতা বুলিও ক'ব নোৱাৰোঁ, কবিতাৰ এটা নাম দিয়া হয়, মই নামো দিয়া নাই, মনৰ ভাৱ বুলিও ধৰিব পাৰি। আপুনি কেতিয়াবা ভাবিছোঁনে আমি কোন, আমি কিমান সাধাৰণ? ওপৰলৈ চালে আকাশখন আপোনাৰে, জোনটি আপুনিয়ে। পিছে তললৈ চাই কেতিয়াবা ভাবিছেনে এই মাটিয়েই হ'ব পাৰে আচল পৰিচয়? ভগৱান, ঈশ্বৰ, আল্লাহ বুলি বিশ্বাস কৰা ৰজা এজনৰো শেষ পৰিচয় হৈ পৰে এটা পিৰামিড। ৰাজপ্ৰসাদটো তেন্তে কিয় লাগে? ওখ ঘৰ, মনত হিংসা, বুকুত অহংকাৰৰ ভাৱ লৈ 16 হলতীয়া ৰাজপ্ৰসাদ আপুনি কি কৰিব? আত্মাই শৰীৰ এৰিলে তাক 16, 15, 14 ওপৰৰ পৰা নমাই আনিব, জ্বলাই দিব 4 ফুট মাটিত, ছাই হৈ শেষত হাড়ত বন গজি হৈ পৰিব মাটিৰ সৈতে বিলীন। কিবা থাকিলেনে এই শৰীৰটো আপোনাৰ মোৰ অহংকাৰবোৰৰ? এতিয়া কওক আপোনাৰ আচল পৰিচয় কি? থেংক ইউ, বাই।